হেল্ল' এভৰিৱান, আজি একেবাৰে সহজ ৰেচিপি এটা লৈ আহিছোঁ। যিসকলে জিকা খাই বেয়া পায় সেইসকলে এনেকৈ খাই চাব, নিশ্চয় ভাল পাব। কাৰণ ময়ো জিকা খাই বেয়া পাওঁ, কিন্তু এনেকৈ বনালে মই খাই বৰ ভাল পাওঁ। প্ৰথমতে তেলত মই গোটা জিৰা, পিঁয়াজ আৰু তেজপাত দুটা দি লৈছোঁ। তাৰপিছত ইয়াতে নিমখ, হালধি আৰু অকণমান জিৰা গুড়ি দিম। বেলেগ মছলা একো ব্যৱহাৰ নকৰোঁ, খাবলৈ কিন্তু খুব সোৱাদ হয়। পিঁয়াজখিনি ভাজি লোৱাৰ পিছত ইয়াত মই সৰুকৈ কাটি লোৱা জিকা আৰু আলু দিছোঁ, আৰু লগত এটা ভাতকেৰেলা আছিলে ঘৰৰে, সেইটোও দি দিছোঁ। তাৰপিছত দেখিছেনে মই পাপৰখিনি এনেদৰে কাটি লৈছোঁ। পাপৰ দুখন লৈছোঁ, আৰু পাপৰ হাতেৰে ছিঙি দিলেও হয়, কিন্তু এনেকৈ দিলে দেখিবলৈ যিহেতুকে ভাল লাগে সেইকাৰণে দিছোঁ। আৰু এইখিনি এতিয়া মই ভাজি থাকিম। এইখিনিতে কওঁ, আপোনালোকে ইচ্ছা কৰিলে আদা নহৰু অকণমান দিব পাৰে, ভাল লাগে। কিন্তু নিদিলেও কোনো কথা নাই, নিদিলেও যিহেতু পাপৰৰ টেষ্টটো আহে সেইকাৰণে বৰ ভাল লাগে। এনেদৰে মই কিছু সময় ভাজি থাকিম। পানী দিয়াৰ প্ৰয়োজনেই নাই, কাৰণ কিয় জিকাৰ পৰা যিখিনি পানী ওলায় সেই পানীখিনিতে সিজি যায়, আৰু জিকাখিনি সিজোতে বেছি সময় নালাগে। আলু বৰ ডাঙৰকৈ দিয়া নাই, সেইবাবে সোনকালে হৈ যাব। সৰু সৰুকৈ কাটি লোৱা পাপৰখিনিও দিলোঁ, আৰু লগতে এনেকৈ ভাজি থাকিলোঁ। এইখন শুকান ভাজি কৰিম। আপোনালোকে যদি গ্ৰেভি কৰিব বিচাৰে অকণমান পানী ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই শুকানকৈ ৰাখিম। ৰুটিৰ লগতো খাব পাৰে, ভাতৰ লগতো খাব পাৰে। খুব ধুনীয়া এটা ৰেচিপি, আৰু খাবলৈ খুব বেছি ভাল হয়। গতিকে এনেদৰে অকণমান সময় ভাজি থকাৰ পিছত হৈ যাব। ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে জনাব, আৰু আপোনালোকে চেষ্টা কৰি চাব।